নমস্কাৰ, মোৰ উন্নতি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা লৈছোঁ ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ভিডিঅ' স্পৰ্টছ এণ্ড প্লেয়াৰ। তো স্পৰ্টছৰ যিকোনো এটা কুৱেশ্যন দিয়ে। তো আজি মই লৈ আহিছোঁ কোনটো খেলত কিমানটা প্লেয়াৰ থাকে। তো এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ADREটো আহিছিল। তো ইয়াৰে আপোনাৰ গোটেইকেইটা চাই ল'ব। মই প্ৰায় 20টামান লৈ আহিছোঁ। ইয়াৰ ভিতৰৰ পৰা আহিব যিকোনো এটা দি দিয়ে, সেইখিনি চাই থ'ব, নোট কৰি থৈ দিব, ইম্পৰ্টেণ্ট হয়। ADREত খো খেলৰ কিমানটা প্লেয়াৰ আছিলে আৰু ভলীবলত কিমানটা প্লেয়াৰ আছিলে এইটো সুধিছিল চাগে। তো কোনটো সুধি দিয়ে ঠিক নাই, গোটেইকেইটা চাই থৈ দিব। ফুটবল বা ক্ৰিকেটৰ হ'লে সকলোৱে জানে, বাকী খো হওক বা প'ল' হওক, সেইবিলাকৰ কিমানটা প্লেয়াৰ থাকে সকলোৱে নাজানে। মই আজি গোটেইখিনি লৈ আহিছোঁ। ইয়াতে প্ৰায় 19টা আছে। তো গোটেইখিনি চাই থৈ দিব। তাৰে মাজৰ কিছুমান গমেই পায়, আপোনালোকে জানে বাৰু, আৰু যিখিনি নাজানে সেইখিনি চাই থৈ দিব। তো ইম্পৰ্টেণ্ট হয়, পাজল লগাই দিয়ে, যিটো আমি গম নাপাওঁ সেইটো সুধি দিয়ে। তো ক্ৰিকেট বা ফুটবলৰ নোসোধে কেতিয়াও। প'ল' বা ৱাটাৰ প'ল', খো, ৰাগবী ফুটবল, তো এনেকৈ এইবিলাকৰ সুধি দিব যিটো আমি নাজানো। তো সেইকাৰণে এই ভিডিঅ'টো লৈ আহিছোঁ আজি আপোনালোকৰ মাজত। যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায়। তো ইমানখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। ধন্যবাদ।